ডিষ্ট্ৰিক্টৰ বিভিন্ন মঙলদৈ ডিষ্ট্ৰিক্টত বহুখিনি ইয়াত চাবলগীয়া বস্তু আছে গতিকে যিমান পাৰোঁ এই ভিডিঅ'টোত দেখাবৰ কাৰণে চেষ্টা কৰিম লগতে আপোনালোকে কণ্টিনিউ কৰিব ভিডিঅ'টি ইয়াত আমি এতিয়া বৰ্তমান ওলাই যাওঁ পৰিৱেশটো এটা সুন্দৰ পৰিৱেশ মোটামুটি 6 কিলোমিটাৰ ডিষ্টেঞ্চত মঙলদৈ ডিষ্ট্ৰিক্টৰ মঙলদৈ যিটো হাইৱে তাৰ পৰা 6 কিলোমিটাৰ ডিষ্টেঞ্চত এইখন এখন বৰ বাগান বুলি আমি দেখিবলৈ পাইছোঁ আমি দেখুৱাইছোঁ ইয়াৰ গোটেই পৰিৱেশটো ইয়াৰ মাটি মোটামুটি 25 বিঘামানৰ মাটি ইয়াত বাগানৰ কাম কৰিছে গতিকে ইয়াৰ ওনাৰটো আমি ইয়াত দেখা নাই তথাপি এফালে অকণ আহিলোঁ ইয়াৰ পৰিৱেশটো চাবৰ কাৰণে চেষ্টা কৰিলোঁ গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টি কণ্টিনিউ কৰিব লগতে ইয়াৰ কাষে কাষে গছ আছে ইয়াত যেহেতু পাত কটা নাই গতিকে আমি ইয়াৰ পৰিৱেশটো অলপ ভাল লাগিলে গতিকে এই পৰিৱেশটো অকণ দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ গতিকে চাব আশা কৰিলোঁ আপোনালোকে সম্পূৰ্ণভাৱে ইয়াত গোটেই পৰিৱেশটোৰ এটা বাগান আছে কিমান ধুনীয়াকৈ পাত কাটিব আৰু গতিকে পৰিৱেশটো অকণ সম্পূৰ্ণ আমি চাব চেষ্টা কৰিছোঁ এয়া আৰু এইফালে udalguri ডিষ্ট্ৰিক্ট এয়া বৰবাৰী বাগানৰ মাজেদি যিটো ৰোড আহিছে ৰোডটো অলপ দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ এটা সুন্দৰ পৰিৱেশ ইয়াত
খেতি বুলি কওঁ বৰ খেতি ইয়াত পানী হৈ গ'ল কিন্তু পানী শুকোৱাৰ পাছত এইটো কাটিব গতিকে আমি অকণমান জুম কৰি দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ পূৰা ধান হৈ গৈছে অলৰেডি পকিছে ধানটো কাটিব আৰু যিহেতু পানী হৈ গ'ল গতিকে পানী শুকোৱাৰ পাছতে কাটিব বুলি আমি জানিব পাৰিছোঁ ইয়াৰ থলুৱা মানুহৰ মুখেদি গতিকে এইখিনিতে কিমান বিঘামান কৰা আছে বাৰু অনুমান 2 বিঘামান কৰা আছে ন আচ্ছা হয় এইটোতো এই মাঘৰ পাছতে ৰোৱে ন মাঘ বিহুৰ পাছতে ৰোৱে কিন্তু এতিয়াতো আমাৰ যিটো আমাৰ বাৰিষা ধান খেতি হোৱাৰ আগত হৈ যায় এইটো গতিকে এটা ধান খেতিটো ভাল হৈছে বাকী এতিয়া নামি যাব পৰা অৱস্থা নাই তথাপিও আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ আঁতৰৰ পৰা চাই থাকিব ধন্যবাদ